নমস্কাৰ দৰ্শকবৃন্দ, এয়া ব্ৰহ্মপুত্ৰৰ পাৰত পলাকবাৰী হয়। লকডাউনৰ আগতেই মই ইয়াত ফুৰিবলৈ আহিছিলোঁ। এই ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য দেখুৱাইছোঁ। বহুতো মানুহ দেখিছে। মানুহবিলাক ফুৰিবলৈ আহে ইয়ালৈ। চব সুন্দৰ প্ৰাকৃতিক দৃশ্য ব্ৰহ্মপুত্ৰৰ পাৰত হয়। এয়া পলাকবাৰী হয়। পলাকবাৰীৰ দৃশ্য দেখুৱাইছোঁ। লকডাউনৰ আগতেই এই ভিডিঅ'টো মই কৰিছিলোঁ। ব্ৰহ্মপুত্ৰ নদী, সুবিশাল ব্ৰহ্মপুত্ৰ নদী। আৰু এয়া আন এটা দৃশ্য দেখুৱাইছোঁ। এয়া গোৱালপাৰালৈ যোৱা ৰাস্তা। চাওক ৰাস্তাটো কিমান ধুনীয়া ৰাস্তা। আৰু ইয়াৰ দুইফালৰ প্ৰাকৃতিক দৃশ্যটো লক্ষ্য কৰক। ওখ ওখ গছ, সেউজীয়া ওখ ওখ গছ, আৰু বহুত দূৰলৈকে আপুনি এনেকুৱা দৃশ্য দেখা পাব। খালী ৰাস্তা, ধুনীয়া ৰাস্তা, দুইফালে ওখ ওখ সেউজীয়া গছ গছনি। খুব ধুনীয়া লাগে পৰিৱেশটো। এই গোৱালপাৰালৈ গৈ আছিলোঁ মই, সেইকাৰণে গাড়ীৰ পৰা এই ভিডিঅ'টো কৰিলোঁ। লকডাউনৰ আগতেই গৈছিলোঁ। অতি সুন্দৰ লাগে এইফালেদি গৈ, খুব ভাল লাগে এইফালেদি গৈ। সেইকাৰণে এই ভিডিঅ'টো বনালোঁ, আপোনালোককো দেখুৱালোঁ। চাওক আপোনালোকে যিমান দূৰ দেখা পাব, অকল ওখ ওখ সেউজীয়া গছ গছনিয়ে দেখা পাব। এটা প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে এই ৰাস্তাটো বনোৱা হৈছে। গোৱালপাৰালৈ গৈ আছোঁ বৰ্তমান। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। আপোনালোকেও ভিডিঅ'সমূহ দি থাকিব।